শোৱাৰ পৰা উঠি মুখখন ধুই চাহ খাম বুলি চাহৰ চচপেনটো আগতীয়াকৈ বহাই ল'লোঁ। গৰম গৰম চাহ ৰাতিপুৱা ধোঁৱা ওলোৱা এই ঠাণ্ডাৰ দিনত কাৰনো বাৰু বেয়া লাগে কওকচোন। শোৱাৰ পৰা উঠি এনেকৈ যদি চাহ একাপ খাবলৈ পাওঁ দিনটোৱে যেন ভাল হয় তেনেকুৱা লাগে। মোৰ ক্ষেত্ৰত লাগে বাৰু, বেলেগৰ এতিয়া কি হয় নাজানো। আজি গাটোও ভাল লগা নাই, কিন্তু ঠাণ্ডাও বহুত লাগিছে। আগতীয়াকৈ সেইকাৰণে বোলো চাহকাপ খাই লওঁ, তাৰপিছত বাকী কামবোৰ কৰা যাব। সেইকাৰণে চাহকাপ খাই ল'লোঁ মই আগতেই। তুমি খাবা? বুবুৰ খোৱাটো বাতিত থলোঁ, কিন্তু নিবলৈ পাহৰিলোঁ। তাই খাদ্য তাই চিনি পায় ভালকৈ। ধুই লওঁ পানী। এফালে গৰম পানী উতলি আছে। বুবুৰ খোৱাখিনি তিয়াই থৈ দিওঁ, কাৰণ তিয়াই থৈ দিলে আপোনাৰ কোমলিবলৈ আধা ঘণ্টামান সময় লাগে। সেইকাৰণে মই তিয়াই থৈ দিছোঁ। আধা ঘণ্টামান পিছত কোমলি গ'লে তাইক আকৌ খুৱাই দিব লাগিব। বুবুৱে চোলা পিন্ধিছে, কিন্তু এই বিচনাখনৰ অৱস্থা চাওক কি কৰিছে। ইমান ডাঙৰ বিচনা চাদৰখন তাই কুচি মুচি খুৱাই মাজত আনি পেলাইছে। ইমান দুষ্টু কিয় কৰিছা মনা তুমি? হা? চাইছে চোৱা আকৌ। ইমান খং কিহৰ? হা? বিচনাখনতো এই কৰি থৈছোঁ। হা? তাতে আকৌ খং তোমাৰ? গাটো যিহেতু বেয়া, সেইকাৰণে আজি কোনো কামেই কৰা নাই। এনেই বহি আছোঁ, বুবুৰ লগতে অকণমান চুপতি মাৰি আছোঁ। আৰু এয়া দেখিছে, খালী মৰম লাগে। মানে মোৰ এইফালে গাটো ভাল লগা নাই আৰু তাইক খালী মৰমেই কৰি থাকিব লাগে। কি ক'ব আৰু। ভিতৰত আৰু বহি বহি অলপ আমনিও লাগিলে অকণমান বাহিৰ ফালে ওলাই আহিলোঁ। বাহিৰৰ মুকলি বতাহটো খালে কিজানি অকণমান ভালেই পাওঁ, সেই বুলি বাহিৰৰ ফালে ওলাই আহিলোঁ। নাই, বাহিৰতো ভাল লগা নাই। ঘৰৰ ভিতৰলৈকে আহিলোঁ মই। এফালে আকৌ ভিতৰত আহি দেখিছোঁ বুবুৰ এয়া দেখিছে কেনেকৈ তাই টোপনি, মানে ঠাণ্ডা লাগিছে তাইৰ। আজি বজাৰ যাবলগীয়া আছিলে, বজাৰো নাযাওঁ কাৰণ গাটো ভাল নহয় যিহেতু, ঠাণ্ডাও আজি বহুত পাই আছোঁ। সেইকাৰণে বজাৰ নাযাওঁ আজি, কাইলৈ যাম। ভিডিঅ' বনোৱাৰ ইমান এটা মন নাছিলে, কিন্তু ভিডিঅ' বনাম বুলি কৈছোঁ মই আপোনালোকক যে মোৰ ভুল হওক। মই নোৱাৰোঁ জানো, মোৰ ভুল হৈ আছে, তবু মই ভিডিঅ' বনাই আছোঁ আৰু বনাই যাম। আপোনালোকে মোক আশীৰ্বাদ কৰিব মই যাতে আগবাঢ়িব পাৰোঁ।